হাই গাইজ, কি খবৰ আপোনালোকৰ? তো আজি আৰু এটা নতুন ভিডিঅ' লৈ মই আহিলোঁ আপোনালোকৰ মাজত। তো পৰহি গেল যাত্ৰা খান্দা, সেইটো ভিডিঅ' আপোনালোকে দেখছি। তো আজি হ'ল দেখছি মেহেন্দি। তো মেহেন্দি বুলি ক'লি আৰু এইগিলা সজা চজা লাগব। তো সেয়ে কৰি আছোঁ, এইগিলা মালা চালা গাঁঠি আছোঁ। এইগিলা দেখি দিম ৰ'ব কেনেকুৱা লাগে। তাৰপিছত মোৰ লগত আছে আৰু সৰু বা দেখি দিব ৰ'ব চবকে একবাৰ একবাৰ। কেনেকুৱা লাগছে ক'ব আপোনালোকে। আজি হ'ল আমাৰ মেহেন্দি আৰু ইটাক লাগি বেমাৰতে পৰি আছে। ভাল পাইছে না? এইটো কেনেকুৱা লাগছে ক'ব আপোনালোকে। এনাই আৰু বনাইছোঁ কিবা। কালি হ'ল জোৰণ আৰু এই জোৰণৰ কাৰণে জোৰণৰ চানা মাছ খোৱা যাব। চানা মাছ বাচি আছে। আমাৰ কইনাৰ ওলচলা হৈ গ'ল আৰু এতিয়া দুটামান ফটো উঠি আছে ৰ'ব। তাৰপিছত এতিয়া কেমেৰা হাত দেৰি হ'বতো অলপমান মোবাইলতে ফটো চটো উঠি লৈছি। এতিয়া আৰু মেহেন্দি আঁকা আৰম্ভ হৈ গ'ল। আমিও আঁকবা লাগব লাহে লাহে। পিছত ইমান ভিডিঅ' কৰিব নোৱাৰিম চাগে, কাৰণ মানে মেহেন্দি চেহেন্দি লোৱাৰ পিছত ইমান ভিডিঅ' কৰিব নোৱাৰিতো। তো যদি পাৰোঁ দেখি যাম, যেখান দি পাৰোঁ দেখাব চেষ্টা কৰিম। তো বেয়া নাপাওঁ। বাকী যি কি নহওক, আমাৰ ঘৰত কিন্তু ডেন্সটো মেইন। য'তে কি নহওক আমি ডেন্স নকৰাকৈ নাথাকোঁ। মানে আমাৰ ঘৰত বহুত আপিটো, সেইকাৰণে পূৰা একদম ইমান আপি দেখছিনে আৰু আছে। আমাৰ হাল্লাতে বেলেগ মানুহ থাকিব পৰা নাই, যিমান ঘৰৰ মানুহে বাপ্পা ঐ। বাকী মই মেহেন্দিৰ ভিডিঅ' চিডিঅ' ইমান এটা কৰিব নোৱাৰিলোঁ, সেইকাৰণে ফটো দুটামান দেখি দিওঁ দিয়ক। কিমান মানুহ দেখছিনে আমাৰ ঘৰৰে এইগিলাখান চব। বাকী আমাৰ মেহেন্দি চেহেন্দি শেষ, চব ফটো চটো উঠোৱা শেষ। এতিয়া চবে মেহেন্দি লৈছি, ঠাণ্ডা লাগছি, চবে ইয়াতে বহি আছে। আৰু এইফালে আমাৰ পেণ্ডেল চেণ্ডেলো দিয়া হ'ল, এতিয়া লাইট লগাব আছে বাকী। অলপ বাৰীত দেখি ৰ'ব, মানে ভাত চাত খোৱা জাগা চাগা। এইটো আমাৰ লগত ডাঙৰ বা আছে, মোৰ লগত তাই দেখি যাব। এইফালে সকলো খোৱা লোৱা। এইফালে সকলো খোৱা লোৱা, সেইফালে হাত ধোৱা, এইফালে ৰন্ধা। আজি আহি পাইছে। আজিলৈকে শান্তিয়ে আছিল, এতিয়া বাই এইটো মণ্ডপ।